এভৰিৱান গুড ইভিনিং কি খবৰ আপোনালোকৰ আশা কৰোঁ নিশ্চয় ভালে আছে মই দীপ্তিয়ে স্বাগতম জনাইছোঁ সাইমন দীপ্তি ব্লগৰ অন্য এটি ভিডিঅ'লৈ আজি গৈ আছোঁ আমি তেজপুৰৰ বিখ্যাত লিচু বাগান তো ব্লগ গৈ কিনে আপোনালোকে দেখাই আছোঁ তাৰ যিটো পৰিৱেশ তো ভিডিঅ'টো শেষলৈকে চাই থাকিব এয়া আমি তেজপুৰ লিচু বাগান আহি পালোঁ এয়া চাওক মোৰ পিছফালে লিচু গছ কিমান ধুনীয়াকৈ লিচু লাগি আছে নহয় কিন্তু যিমানখিনি থাকিব লাগিছিলে সিমানখিনি এতিয়া নাই কাৰণ এতিয়াতো লিচুৰ সিজন প্ৰায় শেষ হোৱাৰ নিচিনাই হৈছে তথাপিও আপোনালোকে তেজপুৰ লিচু বাগানত আহিলে লিচু অলপ বেছি দিনলৈকে থাকে তো লিচু পাবই ইয়াত আহিলে আৰু চাওক এইপিনে সাইমনে দেউতাকৰ লগত লিচু গছবিলাক চাই আছে আৰু এইটো চাইডে দেখাই আছোঁ এইফালে চাওক ধুনীয়াকৈ লাগি আছে দেখিয়ে খাওঁ খাওঁ লগা নাই জানো হয় হয় এই চবৰে দেখিলেতো খাওঁ খাওঁ লাগিবই নহয়নে আৰু এয়া চাওক বিভিন্ন ঠাইৰ পৰা এনেকৈ মানুহবোৰে আহি ইয়াৰ পৰা লিচু কিনিও লৈ গৈছে আকৌ লিচু বাগান চাইও গৈছে বহুত দিনৰ আশা এটা পূৰণ হ'ল মানে মই লিচু বাগান চাই বহুত দিনৰ পৰা এখেতক কৈ আছিলোঁ তেখেতে কাৰণে মোক আনিব পৰা নাছিলে তো আজি বহু অপেক্ষাৰ মূৰত লিচু বাগানখন চাব আহিলোঁ আৰু সঁচাকৈ ইয়াৰ পৰিৱেশটো খুবেই ভাল লগা এনেই ভাল লাগে তাতে আৰু আমাৰ প্ৰিয় বস্তুটোতো আছেই লগত লিচু নহয় তো ব্লগ মই আপোনালোকক দেখাই আছোঁ ইয়াৰ চাৰিওপিনে যিটো পৰিৱেশ এয়া দেখিছেনে চব পিনে লিচু গছ মানে এই যে তোমাৰ তেজপুৰৰ লিচু এনেই কিমানটা প্ৰজাতিৰ আছে এইটো কৈ দিয়া ইয়াত আপোনাৰ 7-8টামান প্ৰজাতি আছে লোকেল আছে চাইনিজ আছে ইলাচি আছে পিয়াজি আছে ভুলি আছে বিলাকী বুলি আছে এটা সৰু লিচু হয় ইলাচি বুলি খুব মিঠা তাৰপিছত এনেকুৱা কাঠ বোম্বাই আছে চাইনিজ বহুত আছে এতিয়াতো প্ৰায়বোৰ শেষ হৈয়ে গ'ল হয় শেষ হ'ল এতিয়া পিয়াজিটোৱে আছে আৰু এই লিচুবিলাক তোমাৰ বাহিৰত কোনবোৰ জেগাত যায় মানে বাহিৰত ডুবাই যায় যোৱা সপ্তাহত তাৰ আগৰ সপ্তাহত লণ্ডন এক্সপৰ্ট হৈছে লণ্ডন হয় তাৰপিছত আৰু এটা এইবাৰ অল ইণ্ডিয়াতে আৰু এটা কথা শুনি আছে এইবাৰ হেৰি তোমাৰ কি কয় আম্বানীয়ে লৈ গৈছে এইটো কথাটো কিমান সঁচা সত্য কথা ন সত্য কথা মানে এইটো শুনি আছে মানে তেজপুৰৰ লিচু এইবাৰ আম্বানীও নিছে সত্য কথা হয় ন তো আৰু কিমান দিনলৈকে থাকিব এই মানে লিচুবিলাক দুদিন খুব বেছি 2 দিন বা 3 দিন তাৰপিছতে নাই ন ঠিক আছে কথাখিনি জনাই দিব তোমাক ধন্যবাদ থাকিল ঠিক আছে যিহেতু এই বাগানৰ বিভিন্ন প্ৰজাতিৰ লিচু পোৱা যায় তো ইয়াৰ দামবোৰো বেলেগ বেলেগ হয় যেনে ধৰক 40 টকা 30 টকা 35 টকা এনেকৈ বিভিন্ন প্ৰাইজত ইয়াৰ দামবোৰ ধৰি দিয়া আছে আৰু যিসকলে তেজপুৰৰ লিচু খাই ভাল পায় তেওঁলোকে যাতে মোক কমেণ্ট বক্সত কমেণ্ট কৰে লগতে মোৰ ভিডিঅ'টো যিসকলে নতুনকৈ চাই আছে তেওঁলোকে যাতে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব লগতে বেল আইকনটো দবাই দিয়ে আৰু শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল লিচু বাগান চাই তাৰ পৰা পোনে পোনে আমি দোকান এখনত কিবা এটা খাই ইয়াত জাষ্ট ঘৰ আহি পাইছোঁ আৰু এতিয়া খুব ভাগৰ লাগিছে তো ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিছোঁ যদি মোৰ আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব লগতে বেল আইকনটো দবাব নাপাহৰিব আৰু মই সকলোকে পুনৰবাৰ মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ